Welcome students. মোৰ লাষ্ট যেটো ভিডিও দিছিলো তাতে মই তোমালোকক সিমিলাৰ ট্ৰায়াঙ্গেল সদৃশ ত্ৰিভুজৰ ৰুলছৰ বিষয়ে কিছুমান কৈছিলো আৰু দুটা বস্তু সদৃশ কেতিয়া হয় কেনেকৈ হয় বস্তু দুটা সদৃশ কাৰণে কি শৰ্ত মানি চলিব লাগে সেই গোটেইখিনি কথা মই কালি তোমালোকক বুজাইছিলো কিন্তু সেই কাইলৰ ভিডিওটোৰ বিষয়ে আৰু অলপ পিছত কম বাৰু এতিয়া মই ত্ৰিভুজ যেহেতু আমি ত্ৰিভুজ চেপ্টাৰ লৈছোঁ সেইকাৰণে ত্ৰিভুজৰ সদৃশতাৰ বিষয়ে অলপ আলোচনা কৰিবলৈ তোমালোকক ইয়াত দুটা ত্ৰিভুজ লৈছোঁ ABC আৰু DEF দুটা মই ত্ৰিভুজ লৈছোঁ ত্ৰিভুজ দুটা ভালকৈ মন কৰিলে দেখিবা দুইটা ত্ৰিভুজ সমবাহু তেওঁলোকৰ আকৃতি একেই কিন্তু আকাৰটো বেলেগ বেলেগ এইটো ABC ত্ৰিভুজৰ AB বাহু BC বাহু আৰু AC বাহু প্ৰত্যেকটো 6 সেণ্টিমিটাৰৰ কিন্তু DEF সমবাহু ত্ৰিভুজটোৰ DEF আৰু DF প্ৰত্যেকটো বাহু 5 সেণ্টিমিটাৰ দৈৰ্ঘ্য তাৰমানে দুইটাৰ বাহুৰ দৈৰ্ঘ্য বেলেগ বেলেগ কিন্তু তথাপি তেওঁলোক সমবাহু যেহেতু তিনিটা বাহু সমান আৰু সেইকাৰণে সমবাহু ত্ৰিভুজ আৰু এটা বস্তু আমি জানো যে সমবাহু ত্ৰিভুজৰ প্ৰত্যেকটো কোণৰ যোগ কিমান ডিগ্ৰী হয় 60 ডিগ্ৰী হয় তাৰমানে তিনিটা কোণৰ যোগ সদায় কি হ'ব লাগিব 60 ডিগ্ৰী হ'ব লাগিব এই সৰু হওক ডাঙৰ হওক তো সমবাহু দুটা ত্ৰিভুজ সদৃশ কিয় সদৃশ ইয়াৰ কাৰণটো মই এই সদৃশৰ নিয়মটো তাৰমানে চৰ্তটো বুজাবৰ কাৰণে মই দুটা ত্ৰিভুজ লৈছোঁ এইকাৰণে সদৃশ যে AB আৰু D তাৰমানে এই দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ যদি লওঁ BC আৰু EF আৰু AC আৰু DF অনুৰূপ বাহুৰ যদি অনুপাত আমি চাওঁ তেতিয়াহ'লে আমি কি পাওঁ সো AB বাহু আৰু DEF ত্ৰিভুজৰ DE বাহু এই দুটা বাহু অনুৰূপ বাহু এতিয়া এই দুটা বাহুৰ অনুপাত চোৱা AB/DE 6/5 এইটো 6 এইটো 5 এতিয়া BC ইয়াৰ অনুৰূপ বাহু হৈছে EF এতিয়া BC আৰু EF ৰ অনুপাত চোৱা 6/5 AC আৰু DF তেতিয়াহ'লে AC আৰু DF ৰ অনুপাত চোৱা 6/5 তেতিয়াহ'লে আমি দেখিলোঁ যে অনুৰূপ বাহুবিলাকৰ অনুপাত কিন্তু গোটেইকেইটা 6/5 ৰ সমান তাৰমানে আমি ক'ব পাৰোঁ AB/DE সমান BC/EF সমান AC/DF ইজিকেল টু কি 6/5 তাৰমানে তেওঁলোকৰ অনুৰূপ বাহুবোৰৰ অনুপাতবোৰ কি হৈছে সমান হৈছে তাৰপিছতে চোৱা যেহেতু ইয়াৰ প্ৰত্যেকটো কোণ 60 ডিগ্ৰী ABC ত্ৰিভুজৰ DEF ত্ৰিভুজৰ প্ৰত্যেকটো কোণ 60 ডিগ্ৰী তেতিয়াহ'লে আমি ক'ব পাৰিম A ইয়াৰ অনুৰূপ কোণ D 60 ডিগ্ৰী কোণ B আৰু কোণ E 60 ডিগ্ৰী C আৰু F 60 ডিগ্ৰী তাৰমানে আমি এনেকৈ ক'ব পাৰিম A কোণটো D কোণৰ সমান B টো E কোণৰ সমান আৰু C কোণটো ইয়াৰ অনুৰূপ কোণ F ৰ সমান তাৰমানে এই দুয়োটাৰ পৰা আমি দেখিলোঁ যে এই দুয়োটা ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান আৰু তাৰ অনুৰূপ বাহুবোৰ একেই অনুপাতত আছে অনুৰূপ কোণবোৰ সমান আৰু অনুৰূপ বাহুবোৰ একেই অনুপাতত আছে সেইকাৰণে এই দুটা সদৃশ অৰ্থাৎ দুটা বহুভুজ সদৃশ হ'বৰ কাৰণে তাৰ দুটা চৰ্ত মানি চলিবই লাগিব অনুৰূপ কোণবোৰ সমান হ'ব লাগিব আৰু অনুৰূপ বাহুবোৰ একেই অনুপাতত থাকিব লাগিব আৰু তেতিয়াহে তেওঁলোক সদৃশ হ'ব যদি দুয়োটা চৰ্তৰ যিকোনো এটা চৰ্তবোৰ সমান কিন্তু বাহুবোৰ একেই অনুপাতত নাই অনুৰূপ বাহুবোৰ একেই অনুপাতত নাই তেতিয়াহ'লে তেওঁলোক সদৃশ নহ'ব পাৰে তাৰমানে সদৃশ নহয় তেতিয়াতো সদৃশ নহয় ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় ত্ৰিভুজৰ যদি অনুৰূপ কোণবোৰ সমান হয় তেন্তে অনুৰূপ বাহুবোৰ সমান হ'বই বা যদি তেওঁলোকৰ অনুৰূপ বাহুবোৰৰ অনুপাত সমান হয় তেন্তে তেওঁলোকৰ অনুৰূপ কোণবোৰ সমান হ'বই এইটো গ্ৰীক গণিতজ্ঞ থেলছে তেওঁ দুটা সত্য উল্লেখ কৰি গৈছে ত্ৰিভুজৰ ক্ষেত্ৰত যে যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান হয় তেন্তে সেই ত্ৰিভুজ দুটাক সমান কোণী ত্ৰিভুজ বা সমকৌণিক ত্ৰিভুজ ইকুএংগুলাৰ ত্ৰিভুজ বুলি কোৱা হয় আৰু সমান কোণী ত্ৰিভুজৰ বা সমকৌণিক ত্ৰিভুজৰ অনুৰূপ বাহুবোৰৰ অনুপাত সমান হ'বই এইটো তেওঁ উল্লেখ কৰি গৈছিলে ত্ৰিভুজৰ ক্ষেত্ৰত যিটোক আমি থেলছ থিয়ৰম বুলি আজিৰ দিনত জানো তো মই তোমালোকক নেক্সট মোৰ ভিডিঅ'টোত থেলছৰ উপপাদ্য বিষয়ে কিছুমান কথা কম এতিয়ালৈকে ইমানখিনি গম পালা যে দুটা ত্ৰিভুজ বা দুটা বহুভুজ সদৃশ তেতিয়াই হ'ব যদি তেওঁলোকৰ অনুৰূপ কোণবোৰ সমান হয় আৰু তেওঁলোকৰ অনুৰূপ বাহুবোৰ একেই সমানুপাতত থাকে তো ইমানখিনি নিশ্চয় বুজি পাইছা মই নেক্সট ভিডিঅ'টোত তোমালোকক আৰু অলপ বিতংভাৱে ক'ম থেংক ইউ ভেৰি মাছ